নমস্কাৰ Assam GK ৰাজ চেনেললৈ স্বাগতম জনাইছো আজি প্ৰথম প্ৰশ্ন হৈছে মিৰিজুৰি নামৰ উপন্যাসখনৰ ৰচক কোন আৰু অপচনসমূহ দিয়া আছে শংকৰদেৱ দিলীপ বৰা ৰীতা চৌধুৰী আৰু ৰজনীকান্ত বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ ৰজনীকান্ত বৰদলৈ 2 নম্বৰ প্ৰশ্ন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল অপচনসমূহ দিয়া আছে ভট্টদেৱ মাধৱদেৱ ৰাম সৰস্বতী আৰু শংকৰদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ ৰাম সৰস্বতী 3 নম্বৰ প্ৰশ্ন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ অপচনসমূহ দিয়া আছে ৰজনীকান্ত দেউৰী দীপাংকৰ ভট্টাচাৰ্য চন্দ্ৰকুমাৰ আগৰৱালা যতীন্দ্ৰ লহকৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ চন্দ্ৰকুমাৰ আগৰৱালা 4 নম্বৰ প্ৰশ্ন অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ অপচনসমূহ দিয়া আছে চন্দ্ৰধৰ বৰুৱা অভিজিত বৰুৱা নাথান ব্ৰাউন সুৰেন্দ্ৰ নাথ ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাথান ব্ৰাউন 5 নম্বৰ প্ৰশ্ন কথাগীতাৰ ৰচক কোন ইয়াৰ অপচনসমূহ দিয়া আছে শংকৰদেৱ ভট্টদেৱ মাধৱ কন্দলী আৰু নবীন চন্দ্ৰ বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ ভট্টদেৱ 6 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে ৰাম সৰস্বতী শংকৰদেৱ নবীন চন্দ্ৰ বৰদলৈ আৰু মাধৱ কন্দলী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ মাধৱ কন্দলী 7 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি ইয়াৰ অপচনসমূহ দিয়া আছে জন্ম ৰহস্য পত্নী প্ৰসাদ হৰিচন্দ্ৰ উপাখ্যান ৰাম নৱমী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ হৰিচন্দ্ৰ উপাখ্যান 8 নম্বৰ প্ৰশ্ন শিলভদ্ৰ কোন ব্যক্তিৰ স্বপ্ন নাম অপচনসমূহ দিয়া আছে ৰাঘৱ চন্দ্ৰ ডেকা ৰেৱতী মোহন দত্ত চৌধুৰী তৰুণ শইকীয়া আৰু বিদ্যাধৰ গগৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ ৰেৱতী মোহন দত্ত চৌধুৰী 9 নম্বৰ প্ৰশ্ন পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ইয়াৰ অপচনসমূহ দিয়া আছে লীলা শৰ্মা ডক্টৰ হীৰেণ গোহাঁই সত্যনাথ বৰা হোমেন বৰগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ হোমেন বৰগোহাঁই 10 নম্বৰ প্ৰশ্ন মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াত অপচনসমূহ দিয়া আছে মামৰে ধৰা তৰোৱাল হস্তীৰ কন্যা মাকাম আৰু মেৰেং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক মামৰে ধৰা তৰোৱাল 11 নম্বৰ প্ৰশ্ন কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল অপচনসমূহ দিয়া আছে হেমচন্দ্ৰ গোস্বামী ডক্টৰ ধ্ৰুৱজ্যোতি বৰা সত্যনাথ বৰা আৰু অতুল চন্দ্ৰ হাজৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ অতুল চন্দ্ৰ হাজৰিকাই 12 নম্বৰ প্ৰশ্ন অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত অপচনসমূহ দিয়া আছে ইন্দিৰা গান্ধী মোৰাৰজী দেশাই ৰাজীৱ গান্ধী আৰু সঞ্জয় গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ ৰাজীৱ গান্ধী 13 নম্বৰ প্ৰশ্ন অসম চুক্তিৰ পিছত অসমত কোনটো দলৰ সৃষ্টি হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে অসম গণ পৰিষদ গণজাতি AIDUF এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক অসম গণ পৰিষদ 14 নম্বৰ প্ৰশ্ন ছিকিমৰ ৰাজধানী ক'ত অৱস্থিত ইয়াত অপচনসমূহ দিয়া আছে শ্ৰীনগৰ গেংটক শ্বিলং আৰু পানাজী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ গেংটক 15 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি ইয়াৰ অপচনসমূহ দিয়া আছে ক্ৰিকেট হকী বেডমিণ্টন কাবাডী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ হকী যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব লগতে আগলৈ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ